মই অণুজীৱ বিজ্ঞান বিভাগ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ভিতৰত থকা এটা বিভাগ। এই বিভাগৰ মই মুৰব্বী অধ্যাপক হিচাপে কৰ্মৰত আছিলোঁ। কিছুদিন মই ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ সঞ্চালক হিচাপে দায়িত্বত আছিলোঁ আৰু ইয়াৰ আগতেও মই ICRৰ ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চৰ নেশ্যনেল ফেলো হিচাপে কাম কৰিছোঁ বহুদিন ধৰি আৰু বৰ্তমান মই নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলৰ অধীনত চলি থকা নেশ্যনেল ওৱান হেল্থ প্ৰগ্ৰাম ফৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ জুনোচিছ কনচালটেণ্ট হিচাপে এই অণুজীৱ বিজ্ঞান বিভাগত কাম কৰি আহিছোঁ। ইয়াতেই 2020 চনৰ শেষৰ পিনে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ অধীনত থকা নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলে আমাক এখন প্ৰকল্প দিয়ে, নেশ্যনেল ওৱান হেল্থ প্ৰগ্ৰাম ফৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ জুনোচিছ। এই জুনোচিছ ৰোগবিলাকৰ ডাঙৰ সমস্যা এতিয়া মানুহৰ মাজত দেখা দিছে, বিশেষকৈ COVID-2019 পিছৰ পৰাই মানুহৰ মাজত জুনোচিছ ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে। জুনোচিছ বা উভয় সংক্ৰামক ৰোগৰ ওপৰত মানুহৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজন খুবেই দৰকাৰ, কাৰণ বহুত মানুহ আমাৰ গাঁৱত বাস কৰে আৰু গাঁৱৰ সৰ্বসাধাৰণ ৰাইজ এই জুনোচিছ ৰোগৰ বিষয়ে নজনাৰ ফলতেই এনেকুৱা অৱহেলিত জেনেটিক ৰোগবিলাকৰ দ্বাৰা আক্ৰান্ত হৈ থাকে। ইয়াৰ উপৰিও আমাৰ অঞ্চলত কি ধৰণৰ জেনেটিক বেমাৰ আছে আৰু এইবিলাকৰ সংচাৰণ কেনেকৈ হয় এই বিষয়ে আমি জনাটো দৰকাৰ। গতিকে ইয়াৰ ছাৰ্ভেইলেঞ্চ কৰিব দৰকাৰ। বিশেষকৈ এই জেনেটিক বেমাৰৰ লগত জড়িত হোৱা স্বাস্থ্য বিভাগ, পশু চিকিৎসা আৰু পশুপালন বিভাগ আৰু ফৰেষ্টৰ বিভাগৰ কৰ্মীসকলকো আমি প্ৰশিক্ষণ দিব লাগে। জেনেটিক উভয় সংক্ৰামক ৰোগ বুলিলে সাধাৰণতে জন্তুৰ পৰা মানুহলৈকে বিয়পা সংক্ৰামক ৰোগবিলাকৰ কথাই বুজায়। জুন মানে জন্তু আৰু নচিছ মানে ডিজিজ বা ৰোগ, দুটা শব্দৰ পৰাই আচলতে গ্ৰীক শব্দ, এই দুটা শব্দৰ পৰাই জুনোচিছ ৰোগৰ উৎপত্তি হৈছিল। এই জুনোচিছ ৰোগবিলাকৰ কিছুমান অতি মাৰাত্মক, কিছুমান কম মাৰাত্মক আৰু কিছুমান নতুনকৈ অহা জেনেটিক ৰোগ। মানুহত হোৱা জেনেটিক ৰোগবিলাকৰ যদি চাব যাওঁ যে প্ৰায় 8তকৈ বেছি সংক্ৰামক ৰোগ মানুহৰ জেনেটিক, অৰ্থাৎ 60% সংক্ৰামক ৰোগ মানুহৰ জেনেটিক আৰু নতুনকৈ যিবিলাক মানুহৰ সংক্ৰামক ৰোগ হৈ আছে এইবিলাকৰ 75% বা 75% জেনেটিক ৰোগ। এই জেনেটিক ৰোগবিলাক বিভিন্ন কাৰক আছে, তাৰ ভিতৰত জীৱাণু বা বেক্টেৰিয়া, ভাইৰাছ, পৰজীৱী আৰু ভেঁকুৰ আৰু ইয়াৰ উপৰিও প্ৰিয়ন বুলি এটা সংক্ৰামক ৰোগ সৃষ্টি কৰিব পৰা বস্তু। এইবিলাকৰ দ্বাৰাই জেনেটিক বেমাৰ হয়। জেনেটিক ৰোগৰ সংখ্যা যদি পোৱা যায়, বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংখ্যা বেছি। তাৰ উপৰিও 21শ শতিকাৰ যিবিলাক নতুনকৈ জেনেটিক বেমাৰ মানুহৰ মাজত দেখা গৈছে তাৰ উৎপত্তিৰ কাৰণ মেইন ভাইৰাছ। যিবিলাক ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ আমি শুনিছোঁ, যিবিলাকৰ কথা প্ৰায় জানে, বিশেষকৈ COVID-19ৰ পৰা ইয়াৰ আগতেও কৰোণা ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ যেনেকৈ SARS চিভিয়াৰ একিউট ৰেস্পিৰেটৰী চিণ্ড্ৰম বা মাৰ্চ মিডল ইষ্ট ৰেস্পিৰেটৰী চিণ্ড্ৰম কৰোণা ভাইৰাছৰ দ্বাৰাই হৈছিল 2003 আৰু 2013 চনত। ইয়াৰ পিছত 2019 চনত COVID-19ৰ উৎপত্তি হৈছিল। এইবিলাক ভাইৰাছৰ উপৰিও ইবোলা, ডেংগু, চিকুনগুনিয়া, ক্ৰিমিয়ান কংগো হেমৰেজিক ফিভাৰ, জিকা ভাইৰাছ, এইবিলাক বিভিন্ন ধৰণৰ জেনেটিক বেমাৰ ভাইৰাছৰ দ্বাৰা হয়। কিছুমান জেনেটিক বেমাৰে মানুহৰ মাজত প্ৰবল মহামাৰী সৃষ্টি কৰিব পাৰে। উদাহৰণ আমি দেখিছিলোঁ যে 2019ত যিটো কোভিড বা কৰোণা ভাইৰাছ ডিজিজ আৰম্ভ হৈছিল, তাত বিশ্বৰ প্ৰায় সকলো দেশতেই এই ৰোগ বিয়পি পৰিছিল অতি কম সময়ৰ ভিতৰত। ইয়াৰ উপৰিও আমাৰ চবেই জনা জলাতংক ৰোগ অতি মাৰাত্মক ৰোগ, কাৰণ জলাতংক ৰোগৰ কোনো চিকিৎসা নাই। গতিকে এই ৰোগৰ বিষয়ে মানুহৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজন। মানুহ এতিয়াও এই ৰোগৰ প্ৰতি থকা যিটো প্ৰতিষেধক চিটা নলয়, অন্ধবিশ্বাসৰ ফলত কিছুমান মানুহ মৃত্যুমুখত পৰিব লগা হয় আৰু বেজালী ঔষধ কেতিয়াবা ব্যৱহাৰ কৰা এইবিলাক বেমাৰৰ কাৰণে, তাৰ ফলত মানুহৰ ক্ষতি হয়। ইয়াৰ উপৰিও প্ৰবল মহামাৰী সৃষ্টি হ'ব পৰা আগতে আমি আৰম্ভ দেখিছিলোঁ ইনফ্লুৱেঞ্জা ভাইৰাছ, এটি জেনেটিক ৰোগ। ইয়াৰ ভিতৰত কেইবাটাও ইনফ্লুৱেঞ্জা ভাইৰাছে ইতিমধ্যে মানুহৰ মহামাৰী সৃষ্টি কৰিছিল। বেক্টেৰিয়াৰ দ্বাৰা হোৱা প্লেগ বেমাৰৰ কথা আমি জানো। এই প্লেগ বেমাৰে বহুত আগতেই মহামাৰীৰ ৰোগ সৃষ্টি কৰিছিল। গতিকে এনেকুৱা মহামাৰীবিলাক যাতে নহয় তাৰ কাৰণে আমি কিছুমান সাধাৰণ প্ৰতিৰোধক ব্যৱস্থা বা প্ৰতিৰোধৰ ব্যৱস্থা আমি যদি নিজে জানি লওঁ, তেতিয়াহ'লে এই ৰোগৰ পৰা কিছুমান আমি আঁতৰি থাকিব পাৰিম। জনসংখ্যা বৃদ্ধিৰ লগে লগে জনসংখ্যাৰ প্ৰয়োজনীয় প্ৰটিন খাদ্যৰ প্ৰয়োজনীয়তা বৃদ্ধি হৈছে, তাৰ লগতে জীৱ জন্তুৰ সংখ্যা বাঢ়িছে
আৰু জীৱ-জন্তুৰ লগত মানুহৰ প্ৰত্যক্ষ সংস্পৰ্শ বাঢ়িছে। গতিকে এইটো এটা কাৰণ যাৰ কাৰণে জন্তুৰ পৰা মানুহলৈকে জেনেটিক বেমাৰবিলাক আহিব পাৰে। তাৰ উপৰিও বনাঞ্চল ধ্বংসৰ জেনেটিক ৰোগৰ উৎপত্তিৰ এটা কাৰণ বুলি ক'ব পাৰি। কাৰণ বহুত জীৱ-জন্তু যিবিলাকত বননিত বা হাবিত থকা জীৱ-জন্তুৰ মাজতেই আগতে আবদ্ধ আছিল কিছুমান জেনেটিক ৰোগ সৃষ্টি কৰাৰ জীৱাণু, এইবিলাক এতিয়া বনত থকা জীৱ-জন্তুবিলাক ধ্বংস হোৱাৰ ফলত মানুহক আক্ৰমণ কৰা দেখা গৈছে বা মানুহৰ হাবি বননিত সোমাই যোৱাৰ লগে লগে হাবি বননিৰ জন্তুত থকা কিছুমান বেমাৰ মানুহলৈকে অহাৰ সুযোগ পাইছে। ইয়াৰ উপৰিও গ্ল'বেল ট্ৰেডিং, মানে আজি গোটেই বিশ্বতে যিটো ব্যৱসায়, এই ব্যৱসায়ৰ ফলত অন্য ঠাইৰ পৰা অন্য অঞ্চললৈকে মানুহৰ ভ্ৰমণ চলিছে। তাৰ উপৰিও আমাৰ যিটো কয় ৱাইল্ড লাইফ, হাবিত থকা জীৱ-জন্তুবিলাক মানুহে খোৱাৰ কাৰণে ব্যৱহাৰ কৰিছে বা অন্য দ্ৰব্যৰ কাৰণে ব্যৱহাৰ কৰিছে। ইয়াৰ ফলতো ৱাইল্ড লাইফ বা হাবিত থকা জন্তু থকা জীৱাণুৰ দ্বাৰা মানুহলৈকে আক্ৰান্ত হোৱাৰ সুযোগ লভিছে। এই জীৱাণুবিলাক বা অনুজীৱবিলাক বিভিন্ন প্ৰক্ৰিয়াৰে মানুহৰ মাজত আহিব পাৰে, যেনেকৈ প্ৰত্যক্ষ সংস্পৰ্শ বা কেতিয়াবা ভেক্টৰ বুলি ক'লেও আমি নতুন এটা সমস্যা দেখা গৈছে, জলবায়ু পৰিৱৰ্তন। জলবায়ু পৰিৱৰ্তন কৰাৰ লগে লগে মহ, দাহ, চিকৰা আদিৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে আৰু এইবিলাকে নানা ধৰণৰ জীৱাণু বহন কৰি আনে আৰু মানুহলৈকে বিয়পায়। উদাহৰণস্বৰূপে জাপানীজ এনকেফেলাইটিছ, ডেংগু, চিকুনগুনিয়া, এইবিলাক জেনেটিক বেমাৰ এই মহবিলাকেই বিয়পায়। আৰু মহৰ সংখ্যা বৃদ্ধি হোৱাৰ কাৰণটোৱে হৈছে জলবায়ু পৰিৱৰ্তন। গতিকে যিমানেই গৰম হ'ব, যিমানেই ভেক্টৰবিলাকৰ সংখ্যা বাঢ়িব আৰু তাৰ কাৰণে নতুন নতুন জেনেটিক বেমাৰ হোৱাৰ সম্ভাৱনাও বেছি পাৰে। গতিকে জেনেটিক বেমাৰবিলাকৰ কাৰণে মানুহৰ সজাগতা বৃদ্ধিৰ খুবেই প্ৰয়োজন, কাৰণ আমাৰ গাঁও অঞ্চলত থকা মানুহবিলাকে এতিয়াও জেনেটিক বেমাৰবিলাকৰ দ্বাৰা আক্ৰান্ত হৈ আছে। এতিয়া পৰিষ্কাৰ পানীৰ অভাৱ, অনাময় ব্যৱস্থাৰ অভাৱ, সময়মতে স্বাস্থ্য ব্যৱস্থা বা প্ৰতিষেধক চিটাৰ অভাৱ, এইবিলাকৰ কাৰণে বিভিন্ন কাৰণত মানুহে এই বেমাৰবিলাকৰ দ্বাৰা মৃত্যুমুখত পৰে। গতিকে তেওঁলোকৰ মাজত আমি সজাগতা বৃদ্ধি কৰিব লাগে। চাফ চিকুণকৈ পৰিৱেশ ৰখাৰ উপৰিও সাধাৰণ প্ৰতিষেধক ব্যৱস্থা এইখিনি তেওঁলোকক অৱগত কৰাব লাগে। তো এইবিলাক যদি আমি কৰাব পাৰোঁ, তেতিয়াহ'লে ক্ষেত্ৰত জেনেটিক ৰোগবিলাকৰ মানুহৰ মাজত বিয়পাৰ বা সংক্ৰমণ হোৱাৰ যিটো সংখ্যা, সেইটো সংখ্যা কমাব পৰা যাব। ইয়াৰ উপৰিও নতুন নতুন প্ৰতিষেধক চিটা কিছুমান ওলাই আহিছে, বিশেষকৈ কিছুমান ভাইৰাছজনিত বেমাৰৰ কাৰণে প্ৰতিষেধক চিটা আৰম্ভ হৈছে। কিন্তু তথাপিও কিছুমান বেমাৰ আছে যিবিলাকৰ প্ৰতিষেধক চিটা এতিয়ালৈকে আৰম্ভ হোৱা নাই। উদাহৰণস্বৰূপে নিপা ভাইৰাছ এটা মাৰাত্মক ৰোগ। এই মাৰাত্মক ৰোগবিলাক এতিয়া আমাৰ কেৰেলাৰ কোজিকোডিতে হৈ আহিছে আৰু বাদুলি নিপা ভাইৰাছৰ এই বাহক হিচাপে থাকে। গতিকে এই বাদুলি মানুহৰ ঘৰৰ ওচৰলৈকেও আহি পৰিছে। গতিকে এই বাদুলিৰ পৰাও যে মাৰাত্মক ৰোগ কিছুমান বিয়পিব পাৰে, তাৰ প্ৰতিও সজাগ কৰিব লাগে। আৰু বাদুলিয়ে আধা খোৱা ফল বা আমি অপৰিষ্কাৰ পানী খোৱাৰ ফলত আমি যেতিয়া লেপ্টোস্পাইৰোচিছৰ নিচিনা জেনেটিক ৰোগৰ দ্বাৰা আক্ৰান্ত নহওঁ, সেইবিলাক কথাও আমি মানুহক অৱগত কৰাব লাগে। জেনেটিক বেমাৰবিলাক বিয়পাৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে। খোৱা বস্তুৰ যোগেদিও এই জেনেটিক বেমাৰবিলাক বিয়পিব পাৰে। ইয়াৰ উপৰিও বতাহৰ লগত ভাইৰাছবিলাক উপঙি থাকে আৰু এইবিলাক আমাৰ মানুহে উশাহৰ লগত নিয়াৰ ফলতো প্ৰদূষিত অঞ্চলৰ পৰা এইবোৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। অপৰিষ্কাৰ পানীৰ যোগেদি মানুহে কেতিয়াবা এই জেনেটিক বেমাৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। আৰু বিশেষকৈ মাংস যদি ভালকৈ সিজাই নাখায়, তাৰ ফলতো জেনেটিক বেমাৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। আৰু কেঁচা গাখীৰে বহুতো জেনেটিক বেমাৰৰ সৃষ্টি কৰা বেক্টেৰিয়া স্থান হ'ব পাৰে। কাৰণ আমি দেখা গৈছোঁ যে বহুত জীৱ-জন্তু, আমি পালন কৰি থকা জীৱ-জন্তুতেই গৰুৰ টিবি বেমাৰ হৈ থাকে আৰু গৰুৰ টিবি বেমাৰ বা ব্ৰুচেলোচিছ হৈ থকা বেমাৰ, এইবিলাক বেমাৰৰ বীজাণুটো গৰুৰ গাখীৰত থাকে। আৰু এনেকৈ খোৱা গাখীৰ যদি মানুহে কেঁচাই খায়, কেঁচা গাখীৰৰ যোগেদি মানুহ আক্ৰান্ত হ'ব পাৰে। গতিকে গাখীৰ উতলাই খোৱাটো বা পেষ্টুৰাইজ কৰি খোৱাটো খুবেই দৰকাৰ জেনেটিক ৰোগ প্ৰতিৰোধ কৰাৰ কাৰণে। গতিকে খাদ্য সদায় সিজাই বা গৰম কৰি খাব লাগে আৰু পানী সদায় পৰিষ্কাৰ হ'ব লাগে। ইয়াৰ উপৰিও আমাৰ যিটো হাবি বননিৰ যিটো অৱক্ষয় হ'ব ধৰিছে, এইটো সংৰক্ষণ কৰাৰ খুবেই প্ৰয়োজন। কাৰণ বহুতো হাবি এতিয়া ধ্বংস হ'ব ধৰিছে আৰু এই জীৱ-জন্তুবিলাকে যিবিলাক জেনেটিক বেমাৰৰ কাৰকৰ বাহক হিচাপে থাকে, এইবিলাক ধ্বংস হৈ যোৱাৰ ফলত এই জীৱ-জন্তুবিলাকৰ সলনি জীৱাণুবিলাকে মানুহক আক্ৰমণ কৰিব পাৰে। গতিকে আমাৰ বনাঞ্চল সংৰক্ষণ কৰাটো আমাৰ প্ৰত্যেকৰে এটা দায়িত্ব আৰু আমি যিমানেই বনাঞ্চল সংৰক্ষণ কৰিব পাৰিম বা বায়'ডাইভাৰ্চিটিটো আমি সংৰক্ষণ কৰিব পাৰিম, তেতিয়াই আমাৰ এই জেনেটিক বেমাৰৰ সংখ্যাও কিছু পৰিমাণে লাঘৱ হ'ব পাৰে।
জুনোটিক বেমাৰ প্ৰতিৰোধ কৰাৰ কাৰণে আমাৰ যিটো প্ৰকল্প চলি আছে অনজীৱ বিজ্ঞান পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খানাপাৰাত এই প্ৰকল্পৰ যোগেদি আমি মানুহক সজাগতা বৃদ্ধি কৰাৰ প্ৰয়োজন ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ সজাগ কৰিব লাগে কাৰণ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভৱিষ্যত গতিকে ছাত্ৰ ছাত্ৰীসকল যাতে এই জুনোটিক বেমাৰৰ দ্বাৰা আক্ৰান্ত নহয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি যদি আমি আমাৰ সমাজখনক আমি এই জুনোটিক ৰোগৰ বিষয়ে ক'ব পাৰোঁ তেতিয়াহ'লে আমাৰ বহুতখিনি কাম সফল হ'ব আৰু জুনোটিক বেমাৰ ৰোগ প্ৰতিৰোধ কৰাৰ কাৰণে এটা বিভাগে কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰে তাৰ কাৰণে সকলোৰে সহযোগিতাৰ প্ৰয়োজন স্বাস্থ্য বিভাগৰ প্ৰয়োজন পৰিৱেশৰ লগত একেলগে কাম কৰিব লগা হয় ফৰেষ্টৰ মানুহ আমাৰ লগত কাম কৰিব লাগে মিউনিচিপালিটিৰ সংগঠনবিলাকেও আমাৰ লগত কাম কৰিব লাগে একেলগ হৈ পেলাই যদি আমি ওৱান হেল্থ হিচাপে আমি যদি কাম কৰোঁ ওৱান হেল্থ বুলি ক'ব বিচাৰিলে আচলতে পৰিৱেশৰ স্বাস্থ্য জীৱ জন্তুৰ স্বাস্থ্য আৰু মানুহৰ স্বাস্থ্য আৰু প্ৰত্যেকটা তিনিওবিধৰে স্বাস্থ্য যদি ভাল হয় তেতিয়াহ'লে আমাৰ এটা সুন্দৰ বাতাবৰণ বা পৰিৱেশ আহিব পাৰে